হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ আজি ভিডিঅ'টো হৈছে অসমত জনপ্ৰিয় ইউটিউবাৰ বংকিম শইকীয়াৰ ওপৰত যি নিজৰ কষ্ট চেষ্টা জ্ঞান আৰু প্ৰতিভাৰ বলত ইউটিউব জগতখনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বংকিম শইকীয়াৰ জন্ম হৈছিল 1990 চনৰ 16 ডিচেম্বৰ তাৰিখে তেখেতৰ জন্ম গুৱাহাটীত আছিল যদিও তেখেতৰ দেউতাক মাজুলী আছিল তেখেতৰ পত্নীৰ নাম হৈছে ট্ৰিবেনি শইকীয়া ট্ৰিবেনি শইকীয়াৰ ঘৰ অসমৰ গোলাঘাট জিলা সৰু পথাৰত বংকিম শইকীয়াই সৰুৰে পৰা ঘৰৰ অৱস্থা ইমান উন্নত নাছিল যদিও তেখেতৰ মাক দেউতাকৰ কষ্ট আৰু নিজৰ প্ৰতিভাৰ বলত জীৱনত উন্নতি পথত বহুতো আগবাঢ়ি যাবলৈ সক্ষম হৈছে তেওঁ জেট এয়াৰ উইলছৰ ইণ্টাৰভিউ দিলে আৰু চিলেকশ্যন হ'ল কিন্তু তাৰ পাছতো তেওঁ জীৱনত নানা ধৰণৰ সমস্যাই দেখা দিছিল এতিয়া আহিছোঁ তেওঁলোকৰ লাভ ষ্টৰীৰ মাজলৈ বংকিম শইকীয়াই কাটাৰত চাকৰি কৰি থকা অৱস্থাতে পোনপ্ৰথমবাৰৰ বাবে ট্ৰিবেনি শইকীয়াক লগ পাইছিল ট্ৰিবেনি বাক প্ৰথমবাৰ লগ পাইছিল তেওঁ কাটাৰৰ ট্ৰান্সফৰ্ম অফিচত লগ পোৱাৰ পাছত প্ৰথম তাৰ পৰাই তেওঁলোকৰ লাভ ষ্টৰী ফেচবুকৰ ফ্ৰেণ্ড ৰিকুৱেষ্টৰ যোগেদি আৰম্ভণি হৈছিল ট্ৰিবেনি শইকীয়াই যদিও বংকিম শইকীয়াতকৈ 3 বছৰ ডাঙৰ আছিল তথাপিও তেওঁলোকৰ মাজত বহুত মৰম আছিল আৰু বুজাবুজি আছিল 2019 চনৰ 18 জানুৱাৰী তাৰিখে তেওঁলোকে বিবাহপাশত আবদ্ধ হ'ল বংকিম শইকীয়াই কাটাৰত থকা অৱস্থাতে প্ৰথম বংকিম শইকীয়া নামৰ ইউটিউব চেনেল খুলিছিল কিন্তু তাৰ পাছত সেই ইউটিউব চেনেলটোত নাম সলনি কৰিলে আৰু তাৰ পাছত ইউটিউব চেনেলটোৰ নাম ৰাখিলে বংকিম এণ্ড ট্ৰিবেনি বৰ্তমান সেই ইউটিউব চেনেলটোৰ নাম আকৌ বংকিম শইকীয়া ৰাখিলে বংকিম শইকীয়া ইউটিউব চেনেলটোত বৰ্তমান 1.65 লাখ প্লাছ ছাবস্ক্ৰাইবাৰ আছে আমাৰ আজি ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেল কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই